অ শুনিছানে কলো হেৰা অ শুনিছানে এজনীয়ে ক'ত কৰিছো মই তাইক কলো অ বোলো নদীলৈ গৈ কাপোৰখিনি ধুব লাগিব কাপোৰ ধোৱাটো বাদে অ তাই এই ঘৰখনত ৰ'বলৈ কো সময় নাই ক'ত সময় ওলাব অ নদীলৈ গৈ অ ডেকা পিলিঙৰ লগত গা ঘেৰাই থাকিবলৈ সময় ওলোৱা এই জনীৰ পৰা আৰু শান্তি নাইকিয়া হৈছে এই আহোৱা কাটি তাই হৰি আহিলা তোক মই কি কৰিব কৈছিলো আৰু তই ক'ত ঘূৰি ফুৰিছ এনেদৰে নহ'ব বুজিছ একে খেদাই মাৰ ঘৰ কৰিগৈ অ কি কবি তোৰ মই কথা শুনিব লাগে মই আজি বাপেৰেটো আৰু মতা গোটাই দিব পাৰিব আজিয়ে গুচি যাম তাৰ আগে ক'ব লাগিব মোৰ দুখ কি বুঢ়ী বয়সত তুৰি ল'ৰা ছোৱালী মাক হৈ ডেকা লগত পিলিঙা কৰি ফুৰিবি তাৰ পাছত কবি মোৰ দুখ কি ৰ'বচোন ৰ'ব মতাটিৰ মাজতো তাৰনো কাজিয়া নালাগে এই বুলি এই ওচৰ চুবুৰীয়া ফুৰাব নালাগে নহয় মোৰ যদি কিবা দুখ হৈছে ক্ষমা কৰি ক্ষমা কৰি দিব লাগে এনেদৰে আৰু নহ'ব বুজিছ তোক ক্ষমা কৰিবলৈ কি মোৰ ৰজা ৰামচন্দ্ৰ পাইছ যা এতিয়াই মাৰ ঘৰ যা গুচি যাম ইমান অপমান শুনা পাছত এইখন ঘৰত মই এখন টেকো নাথাকো এৰিব পাৰিম হাতালে কিন্তু তোমাৰ ল'ৰা ছোৱালী কি গতি হ'ব তাকে ভাবি বেয়া লাগিছে জানো কি ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ হৰণ কৰা তিনিটা ঘূৰাই আনিবলৈ